জুন মাহৰ 22ৰ পৰা 26 তাৰিখলৈ গুৱাহাটীত বেলেগ কিবা হওক নহওক দুটা বস্তু হ'বই, বৰষুণ আৰু অম্বুবাচী মেলা। আনফৰ্চুনেটলি এবাৰ বৰষুণ নাই, বাট অম্বুবাচী মেলাটো আছে। আৰু এই মেলা চাবৰ বাবে দেশৰ পৰা হাজাৰ হাজাৰ মানুহ আহে। চ' উই অলছো হেল্ল' জি, আমি অলপ আহিছোঁ আজি কামাখ্যাৰ ফালে আৰু অম্বুবাচী মেলা নহয় সেইকাৰণে অলপ ওলাই আহিলোঁ। আৰু আজি আমি মানে আজি মূলত আছে কুমাৰ আৰু এইফালে আছে বেলেগ বেলেগ ফ্ৰেণ্ড আছে। তো আপুনি এতিয়া বেলেগ কথা অলপ সময় ছাইডত ৰাখক আৰু আপোনাৰ ভিৰ চাওক, ভিৰ দেখিছে এইটো। তলৰ পৰা মন্দিৰলৈ 2 কিলোমিটাৰমান হ'ব পাৰে। আৰু যিহেতু আপুনি খোজকাঢ়িয়ে যাব, তো নিজৰ বডিক মানে একদম প্ৰিপেয়াৰ কৰি আহিব যাতে ইমানখিনি দূৰ মানে খোজকাঢ়ি পাৰ কৰিব পাৰে। আৰু মই আৰু এবাৰ আপোনালোকক কৈ আছোঁ, চব কথা অলপ ছাইডত ৰাখক, ভিৰ চাওক। ভিৰ দেখিছোঁ তো গৰমত অৱস্থা দেখা পাইছেই চাগে। আৰু বেলেগ ক'ব কাৰণে একো নাই, ভিৰে ভিৰ গোটেই মানে পুৰা 5-6 কিলোমিটাৰ ভিৰে। অম্বুবাচী মেলা এই Allow the scene for the following question. আৰু অলপমান খোজকাঢ়ি গ'লে অলপ ওপৰতে দুটা ভিউ পইণ্ট পাব, য'ত আপোনালোকৰ যদি অলপ বেছি ভাগৰ লাগিছে বা যদি গৰম লাগিছে তাত থিয় হৈ কেনে 5 মিনিট ৰখিব পাৰে। বাট ইয়াৰে অৱস্থা অলপ ভিৰ থাকিব পাৰে, যদি ইমানে ভাগৰ লাগিছে 5 মিনিট ৰখি যাওক, একো লছ নাই। 5 মিনিট ৰখি লওক আৰু তাৰপিছত আগবাঢ়ি গৈ থাকক নিজৰ ডেষ্টিনেশ্যনলৈ, কামাখ্যা টেম্পল। তো আমি এতিয়া উভতি গৈ আছোঁ মানে আৰু এটা মানে মেলা আছিল। তো মানে ইমান ভিৰ মানে 2 মিনিট ৰখা সময় নাই। তো এইবাৰ ভালকৈ দেখাব নোৱাৰোঁ। মেলাখনত খাৰু, কাণফুলি আৰু সৰু সৰু মূৰ্তিৰ বাহিৰে বেলেগ ভাল বস্তু নাছিল। তথাপিও দেখুৱাম বুলি ভাবিছিলোঁ, বাট নোৱাৰিলোঁ। তো আই এম চৰি এবাউট ডেট। আৰু মানে সেইখিনিয়ে আৰু গোটেই অম্বুবাচী মেলা বুলি ক'লে এই ভিৰ ভাৰ আৰু বেলেগ তাৰ বাহিৰে একো দেখা নাপাইছোঁ। আমি সেইকাৰণে বেছি টাইম ৰখা নাই। আৰু মানে ভিৰ বহুত ন, যিমানে ৰাতি হৈ গৈ আছে সিমানে মানে ভিৰ বাঢ়ি বাঢ়ি গৈ আছে। পিছফালে দেখিব পাইছে ভিৰে ভিৰ, মানে ভিৰে ভিৰ মানে অম্বুবাচী মেলাত বেলেগ কিবা আপোনাক ভিৰটো বেছি দেখা পাব। তো আৰু মানে যিমান ভাবিছোঁ তাতকৈ মানে ইমান ভিৰত ব্লগিং কৰা বহুতেই টান। বহুতেই টান মানে ইমান ভিৰত ব্লগিং কৰা। তথাপিও মই এটা ট্ৰাই কৰিছোঁ। ইমান ভিৰত সহজ নহয়, কাৰণ বেছিভাগ মানে ৰখাৰ সময় নাথাকে মানে, এইটোৱে এটা। আৰু মই ভিডিঅ'টো অলপ শ্বৰ্ট ৰাখিছোঁ, মানে চাৰিওফালে মানুহ আৰু মানুহ মানে
মানে লাহে লাহে বস্তুখিনি বৰিং হৈ গৈ আছে আৰু এতিয়া আমি নামি গৈ আছোঁ আই হোপ ভিডিঅ'টো চাই ভাল পাব আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে খতম কৰিছোঁ তেতিয়ালৈকে বি এ পাৰ্ট অফ মাই চেনেল ছাবস্ক্ৰাইব এণ্ড গুড বাই মই আহিছিলোঁ আজি অভিৰ লগত কামাখ্যা মন্দিৰলৈ ব্লগিং কৰিব ভালে লাগিল